পুনৰ স্বাগতম ডিজিটেল জিনিয়াছলৈ। আজি আৰিফ দা অকণমান পলম হ'ব, চ' মোক সি কল কৰিলে ৰাতিপুৱাই ক'লে যে ব্লগ এটা বনাব লাগিব। তো ব্লগৰ কাৰণে মই আজি অকণমান হেৰি কৰিছোঁ। তো আমি আহিছোঁ এটা নতুন ভিডিঅ' শ্বুটত। এই জেগাটো আপোনালোকে চাগে চিনি পাইছেই, আমি স্বৰ্ণ শইকীয়াৰীহঁতৰ এটা ভিডিঅ'ত আমি এই জেগাটোলৈ আহিছিলোঁ। চ' আজি পুনৰ আকৌ এবাৰ আহিব লগা হ'ল এটা নতুন ভিডিঅ'ৰ কাৰণে, কভাৰ ভিডিঅ' এটাৰ কাৰণে, য'ত আজি খুব অতি মৰমৰ সৰু ল'ৰা ছোৱালীবিলাক আছে আজি। চ' ভিডিঅ'টো আজি আপোনালোকে চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আগবঢ়াম। আজি নতুনকৈ শ্বুটিং ষ্টাৰ্ট হ'ব। সৰু ছোৱালী দেখাই দিছোঁ। এয়া নবহে তাই চাব আৰু আৰিফ দা আহিব। বাকী আৰিফ আহিব পাছতে আৰু বাকী আমি ভিডিঅ'খিনি কৰি থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'খিনি। চ' আমি বাকী মেকআপ চেকআপখিনি কৰোঁ আৰু লগত আপোনালোকৰ এই দেখিছে আৰু অৱস্থা পাতি পূজা পাতি শান্তি দিয়া নাই বাই মোক। অ'কে, কামত লাগো। তো গাইজ, আমাৰ বাণী শৰ্মাই ক'লেই অলৰেডি, তো মই আহি পেলাই পাইছোঁহি এতিয়া। আৰু আমাৰ মাজত চব আহি পেলাই পাইছেহি মিষ্টাৰ উত্তম কলিতা। আজি এওঁলোকৰ শ্বুট আছে। কওক। আহিছো আৰু দুখে ভাগে বোলে কিবা হৈছে দুৰ্গা পূজা বুলি, তেওঁ জ্বৰো উঠিছে বোলে। তাকে ইমানটা ওচৰ নাচাব। কৰোণা বুলি ডিজু আছে। তাৰপিছত এইফালে কোৰিঅ'গ্ৰাফ কৰি আছে। কোৰিঅ'গ্ৰাফ কৰা নাই, মেকআপ কৰি আছে। চাৰ্জ নাই বুলি কৈ দিয়ে। তই কণমানিহঁত আছে আজি, এওঁলোকৰ শ্বুট হ'ব আৰু আজি আপোনালোকৰ এণ্টাৰটেইনমেণ্ট হ'ব খুব। চাই থাকক। আৰু বাণী গৈছে এফালে, তেওঁ আহি পাবহি এতিয়া। তোমাৰ নামটো কৈ দিয়া। কস্তুৰী শইকীয়া। তোমাৰ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী চন্দ্ৰিকা বৰদলৈ। কিহত পঢ়ি আছে? 4। তোমাৰ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী বনশ্ৰী শইকীয়া। তোমাৰ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী মূৰ্চনা বৰা। তোমাৰ কোৱা। মিছ, মোৰ নাম দেৱীনা চুলতানা। তো আজি এওঁলোকৰ ওচৰত দেখা হ'ব। আৰু কোৰিঅ'গ্ৰাফ পাতলিকা কলিতা, আপোনালোকে নিশ্চয় গম পায়। আৰু ডাইৰেকশ্যন কৰিব উত্তম কলিতা, তেওঁ আছে। আৰু বাকীখিনিতো জানেই। আপোনালোকে ব্লগটো চাই থাকক। উইদাউট মেকআপ আৰু এগৰাকী হাফ পেণ্ট পিন্ধি আহিছে। সেইগৰাকীক চাওক। আৰু এজনী দেখাই আছোঁ, ভণ্টি এজনীক। মলয়া দুপাখীত চাই দিয়া। মলয়া বাইদেউ জীয়েক পলাই এইটোতো ভাল যদি উঠি গ'ল। এয়া ব্লগত আজি দেখুৱাই যাব চবৰে। দেখিছে এতিয়া চাই থাকক ব্লগটো চাই থাকক। আৰু বঢ়িয়া। অহাকাইলৈ আহি যাবি, পূজা বুলি চেৰেপি এখন খুৱাই দিম। ছোৱালীকেইজনীক চাওক, মহে কামোৰ এটা দিবলৈ যাওঁ। বৰ ভালে আছে। মানুহে মেকআপত নাই যে কিনে নোলাই ব্লগত। এনে হ'লে চব আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইজন আজি ওলাই আছো কমকে। এজন আজি মানে সেই দাড়ি কাটা নাই, চুলি কাটা নাই। সময় পালেহে কাটিব। সেই আমি সময় নাপাওঁ, গম পাইছে। আমি মানে একদম সময় নাপাওঁ। পূজাই হৈ গ'ল। তাকে মানে বায়ে মোক অথনি কৈছিলে 10 টকা এটা দিম বুলি কৈছিলে এতিয়া দাড়ি চুলি কাটিবলৈ। দিয়ে নে নিদিয়ে? 10 টকা দিলে ভাল লাগে দিয়কচোন। এজনে বোলে মাথাত ধৰা তামোল এখন খাই লোৱাৰ পিছত বোলে এতিয়া চট ফটাই পৰিছে। ক'ব নোৱাৰো। পিছে বা নাইকিয়া হৈ গ'ল নেকি? বা আছে ন ক'ৰবাত? মেকআপত লাগি আছে তাই। তো গাইজ, বৰ্তমান আমি জিৰণিত আছোঁ বুলি কৈছোঁ। আৰু
ভিডিঅ' শ্বুটিং হৈ আছে, বেছি শ্বুট নাই আৰু তো কমপ্লিট হৈছে। ইফালে পিছফালে আহি আছে আমাৰ উত্তম কলিতা, এইফালে আগফালে আহি আছে আকৌ আমাৰ বাবৰি বনৰ মালিক, কি আছিলে দুবৰি বনৰ মালিক, বাবৰি বনৰ মালিক প্ৰাপ্তিলিকা কলিতা। তাৰপিছত সিফালে আছে এইবিলাক চব কাষ্টিং। লগতে পূজা মনটো ইয়াত বহা নাই ন, পূজা আজি ষষ্ঠী। সি মানে কৈ আছে এতিয়া পূজালৈ যাওঁ তো শ্বুটটো কমপ্লিট কৰি লওঁ, তাৰপিছত যাম আৰু। নাইকিয়া হৈ গৈছে আৰু দেখিছে, মোক বিশেষকৈ অৱস্থা নাইকিয়া কৰি দিছে দেখিছে। আৰু টেঙাই মানে তিতা মিঠা চব লাগি গৈছে আজি আৰু বাণী লগাম তেওঁ আজি মোক চেচ কৰি দিছে, নকওঁ লাগি আছে শুই গৈ দেখিছে, শুই গ'ল। সৰু মাইনাজনীয়ে হাঁহি দিছে। যদি ব্লগটো ভাল পাইছে লাইক এটা কৰিব, লগতে শ্বেয়াৰ কৰিব। আজি ইমান এটা এণ্টাৰটেইনমেণ্ট নাই হোৱা। বেছি কথা নাপাতি খং উঠি আছে। কিয় বেয়া লাগিব? যদি ওচৰলৈ গ'লে আকৌ হেৰি হৈ যাব যে, ৰেঞ্জটো নাইকিয়া হৈ যাব। এফালে আহা, গোটেইকেইজনী এফালে আহা। বহুত কষ্টৰ মাজত আজি শ্বুটিংটো আদায় কৰিব লৈছোঁ। শ্বুটিংটো আদায় হ'ব আৰু এটা শ্বুট আছে। দেখিছে আপোনালোকৰ কিমান কষ্ট হৈছে, গৈ ঘামি চিমি অৱস্থা নাই, বহুত দূৰ। তাৰপিছত আৰু দেখিছে নহয় চব ৰাফ এণ্ড টাফ হৈ গৈছেগৈ। তো ভাবিলোঁ ব্লগটো চেছ কৰি দিওঁ, তো সেইটো কাৰণে এতিয়া এটা শ্বুট আছে আৰু কৰিম। বাণী ভাই কৈ দিয়ক আৰু কিবা কিবি। তো আপোনালোকে আমাৰ ডেন্সৰ ভিডিঅ'টো চাব। আজি কণ মাইনাখিনিয়ে আজি ডেন্স কৰিছে, কোনোটা কভাৰ ভিডিঅ' এটা কৰিছে সৰু সুৰাকৈ। আপোনালোকৰ আশীৰ্বাদ যাতে পায়। আৰু লগতে চেনেলটো স্বৰ্গম ডেন্স প্ৰডাকশ্যন, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তলতে ডিছক্ৰিপশ্যনটো থাকিবই, হেৰিটো লিংকটো থাকিব, আপোনালোকে তাতে ক্লিক কৰি দিব। আৰু অতি মৰমৰ মোৰ ভাইটিয়ে মানে আমাৰ লগৰটো এই ডিজিটেল অকণমান আছে আৰু মানে সেইটো কৰি দিব আৰু কাম চেটেল আৰু অলপ আছে, তো আপোনালোকে ছাপোৰ্ট কৰক। লাইক বিচাৰোঁ আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। বাই বাই।